চলো কি কৰি আছা ইমান ষ্টাইল মাৰি ক'ত যাবা তুমি বা আজি লং কোট পিন্ধি আহিছে আজা বেয়া বৰষুণ দিব ধৰিছে এখন হৈছে আপোনাৰ হেংগিং ব্ৰিজ উলমা দলং ভেৰি গুড মৰ্নিং এতিয়া সময় হৈছে 4:41 আমি যাম কলে যাম পবিতৰা নহয় পবিতৰা ময়ো পাহৰি গৈছিলো মই সদায় ভিডিঅ'টো ষ্টাৰ্ট কৰি পাহৰি যাওঁ তো গাইজ সময় হৈছে এতিয়া 4:41 মানে 4:45 হ'ব মই ঘৰৰ পৰা ওলাইছিলো নিয়াৰ এবাউট 3:30 তো 1 ঘণ্টা পাৰ হৈ গ'ল এনেকৈ ৰখোতে লগত আছে এইপিনে মোৰ মানুহগৰাকীৰ সৰু দাদাক এওঁতো চবতকৈ সৰু এই কনিষ্ঠ কন্যা তো এইপিনে আছে কনিষ্ঠ দাদা মানে ভাতৃ সৰু দাদাক আৰু আমি সৰু দাদা বুলি মাতো তো হেল্ল' লাস্কৰিয়া আৰু আমাৰ এপিনে আছে কোন অমৰজিৎ চৌধুৰী ইয়াৰ কাৰণে লেট হৈছে একচুৱেলি সঁচা কথা সি মৰণ নহয় সৰি সি একচুৱেলি কি মোক আহি আছো বুলি সদায় ঠগায় আৰু পিছে এটা কথা কোৱাচোন চবে আজি কোনে গা ধোৱা নাই মোক দেখি এনেকুৱা লাগি আছে নেকি ময়ো ধুইছো গাইজ সৰুদাই ধোৱা নাই গা অমৰে ধোৱা নাই হাত ভৰি ধুই আহিছে তো গাইজ বলক জাৰ্ণিটো আমি আৰম্ভ কৰোঁ আপোনালোকক দেখুৱাই থাকিম ৰাস্তাত কি হয় সময় এতিয়া 4:45 হৈছে আৰু পুৰাপুৰি 4:45 হৈছে তো গৈ থাকিম একদম পবিতৰালৈ তাতে গৈ ইলেফেণ্ট ৰাইড ল'বৰ কাৰণে চেষ্টা কৰিম কাৰণ ইলেফেণ্ট ৰাইড নিয়াৰ এবাউট 5:30 to 6:30 ভিতৰতে হয় মই যিমানটো জানো তো বলক তাতে গৈ কি হয় কি নহয় গোটেইখিনি দেখুৱাম এতিয়ালৈকে একো পেটত পৰা নাই আৰম্ভ কৰিম ইয়াৰ পৰা ৰাস্তাত কি পাওঁ খাবৰ কাৰণে চেষ্টা কৰিম হয় পিনে লৈছে টিফিন হোম মিনিষ্টাৰটো ল'বই লাগিব সেইটো ছাছপেন্স নেকি তো সেইকেলৈ জাৰ্ণিটো আৰম্ভ কৰোঁ জিংগালালা মানে এইখিনি জেগা একচুৱেলি ভোটৰ বুলি এইকাৰণে কোৱা হয় বহুত বেছি নিৰিবিলি এটা পৰিৱেশ বহুত বেছি চুনচান হয় কোনখিনি গম পাই নাই আপোনালোকে চন্দ্ৰপুৰ হৈ নাৰেংগী পানীখাইটি হৈ যদি যায় তেতিয়া এইখিনি জেগাত মানুহে কোৱা মতে শুনি আহিছোঁ 9টা বজাৰ পিছত ৰাতি ইপিনে মানুহ অহা যোৱা প্ৰায় কমি যায় ট্ৰাকবোৰ কেতিয়াবা এখন দুই এখন চলে কিন্তু ইমান এটা নচলে আৰু ৰাতিপুৱাৰ ভাগততো একদমেই নাই গাড়ী এখনো গাড়ী আমি এতিয়ালৈকে পোৱা নাই কাৰণ অনেষ্টলি পোৱা নাই ক'ত মিছা কথা ক'ল মোক পচাই মাৰিবা তুমি আগত সেইটো নাৰেংগী চকতহে পাইছোঁ আমি চৰি গাইজ একচুৱেলি আমি নাৰেংগী চকত পাইছোঁ ইয়াতে আপুনি গাড়ী দেখা নাপায় আৰু এখনো নাই তো সেইটো দেখাম আপোনালোকক অলপ চাই লওকচোন ৰাস্তাটো কেনেকুৱা ভয় লগা হয়নে নহয় ফাইনেলি কিবাকে অলপ পোহৰ হ'ব ধৰিছে ভাল লাগিছে এতিয়া আমি পালোঁ বুঢ়া মায়ং যাদু নগৰী বুঢ়া মায়ং সৰুৰ পৰা শুনি আহিছোঁ মায়ং যাদুৰ কাৰণে বিখ্যাত তো আহি ভাল লাগে বাৰু যিয়ে নহওক মায়ঙৰ বুঢ়া মায়ঙৰ পৰা অকণমান আগত আহিলে আপোনালোকে পাব চানাকা পিকনিক স্পট চানাকা মই যোৱা নাই মানে ভিডিঅ' বনোৱা নাই গৈছোঁ এনে বাইক লৈ তো আপোনালোকে পিকনিক স্পটত আহিলে চানাকা আহিব পাৰে বেটাৰ হয় আমি পামেই আৰু এতিয়া লাহেকে অলপ পিছত কিন্তু ৰাতিপুৱা হোৱাই নাই হৈছে অলপ পোহৰ হৈছে গৈয়ে পাম চাগে ন এতিয়া আমি লাহেকে গৈয়ে পাম মানুহ হোৱাই নাই চবে শুয়ে আছে আৰু ইপিনে দুটা সিহঁতে কৈ আছে ছোৱালীও ওলোৱা নাই ছোৱালীৰ কথা ক'লে মন ভাল লাগি যায় ন এয়া গড় চোৱা ক'ত গড় এয়া খোজকাঢ়ি আছে গড় এইবিলাক গড় ন পাৰ হৈ গ'ল ন চলো কি কৰি আছা ইমান ষ্টাইল মাৰি ক'ত যাবা তুমি বা আজি লং কোট পিন্ধি আহিছে মোক কি পিন্ধাই দিছে চাওকচোন এইটো জামা আন বস্তু পিন্ধাই দিছে মোক নিজে কি ধুনীয়াকৈ আহিছে মোক কিয় নাজানো আৰু সেই নকওঁ দিয়া খং উঠছে আৰু এইবিলাক টঙি ঘৰ আছে চাবা আহি পালোঁ ফাইনেলি আমি পবিতৰা আৰু এই পবিতৰাত আমি এতিয়া ভিতৰত সোমোৱা নাই মানে আমি ইলেফেণ্ট ৰাইড কৰিম তো ইলেফেণ্ট ৰাইডৰ কাৰণে মৰ্ণিং 6:30 অ'পেন কৰি দিয়ে টিকেট কাউণ্টাৰ এনে আমাৰ ৰান্ধনীয়ে বনাই আছে চাহ ঘৰতে বনাই লৈ আনিছা নেকি এনেকুৱা টিফিন এনেকুৱা ফ্লাক্স দেখা পাই মোৰ মনত পৰিছে আগতে স্কুলত মোক এনেকৈ ডিঙিত লটকা দিছিলে তো চাহত কি আছে নাস্তা ৰাতিয়েতো যোগাৰ কৰি থোৱা নাই
নহয় সেইবিলাক ঠিক আছে কণীটো ৰাতি বইল কৰিছা নেকি নাই 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 কণীটো কণী মানে সেনেকৈ খাব নালাগে কণী আপোনালোকেও নাখাব যদি কণী নিয়াৰ এবাউট 6 আৱাৰ্ছ হৈ যায় তো কণীত বেক্টেৰিয়া আহিব ধৰে তো কণী বইল কৰি বেছি আগতীয়াকৈ বইল কৰি কিনে নাখাব পাৰিলে ইনফৰমেশ্যন দি আছোঁ মই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আমি আহি পালোঁ পবিতৰাৰ ভিতৰত য'ত ইলেফেণ্ট ৰাইড টিকেট বুকিং কৰে টিকেট কাউণ্টাৰ বন্ধ হৈ আছে অলপ দেৰিকৈ খুলিব 4:30 খোলা কথা আছিলে কিন্তু ঠাণ্ডাৰ কাৰণে মানুহবিলাক উঠা নাই তো অলপ দেৰিকৈ খুলিব তো আমি আহিছোঁ ক'ত পবিতৰা একদম ভিতৰত আৰু এওঁ পিনে ডাইনিং টেবুলত যোগাৰ কৰি আছে আমি মানে অলপ এতিয়া মানে আমি কি খাম কণী চণী খাম আৰু নে তো এওঁ পিনে আমাক আমি মানে অলপ স্পেচিয়েল গেষ্ট হয়তো স্পেচিয়েল গেষ্টবিলাকৰ কাৰণে পাৰি দিছে য়েছ 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 আৰু এইপিনৰ পৰা বহুত ধুনীয়াকৈ ভিউ ল'ব পাৰি ধুনীয়াকৈ আপোনালোকে মই অলপ কৰিছোঁ এইপিনে বহুত ধুনীয়া ভিউ লেকটো আছে হাতীবিলাকে পানী খাব আহিছে মই দেখালোৱে অলপ আগতে আপোনালোকক শ্বটটো হাতীয়ে পানী খাব অহা শ্বট আৰু এতিয়া মই আপোনালোকক দিওঁ অলপমান সৰু চাই ইনফৰমেশ্যন এটা আপোনালোকে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী মানে পবিতৰা অভয়াৰণ্যলৈ আহিলে টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ আছে টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ সিপিনে সোমাই আহিব আহি কিনে একদম আগত এণ্ড অফ দ্য পইণ্ট আপোনালোকে টুৰিষ্ট ইনফৰমেশ্যন পইণ্টটো পাব আৰু তাতে আপোনালোকে ইলেফেণ্ট ৰাইড হওক বা জীপ চাফাৰী হওক এইবোৰৰ কাৰণে টিকেট বুকিং কৰিব পাৰিব আৰু কিমান টকালৈ টিকেটত আপোনালোকক মই দেখুৱাই আছোঁ হাতীত উঠিম আৰু এইপিনে আমাৰ খাদ্য আহি গ'ল নিমখ দিয়া আজা হিৰ কি হাল চাল হে বাপা গাইজ আমি আহিছোঁ হাডুক উলুমা সেতু মানে পবিতৰত আছে এইখন হেংগিং ব্ৰিজ আৰু আমাৰ সেনাপতিবিলাক আহি আছে পিছত মই আপোনালোকক অলপ আগতীয়াকৈ দেখুৱাই দিওঁ এই ছেম হেংগিং ব্ৰিজ এখন আছে আপোনালোকৰ উকিয়ামত আপোনালোকে যদি কোনোবা গৈছে উকিয়ামটো গম পায় ডেফিনেটলি ছেম হেংগিং ব্ৰিজ কিন্তু সেইখনৰ অলপ কণ্ডিশ্যন বেয়া কাৰণ সেইখন মানে লোকেল মানুহবিলাকে ইপাৰৰ পৰা সিপাৰ হ'বৰ কাৰণে বেছি ব্যৱহাৰ কৰে তো এইখনৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে লাগি আছে আৰু গাইজ ইয়াতে এলিফেণ্ট ৰাইড কৰিলে পাৰ পাৰ্চন 500 ৰুপিজকৈ লয় আৰু 6:30 এণ্ড 7:30 দুটা টাইমত আপোনাৰ এলিফেণ্ট ৰাইড কৰিব পাৰি ঠাণ্ডাত কেনেকুৱা কেকু জেকু লাগি আছে কিয় জচত জিংগালালা এখন হৈছে আপোনাৰ হেংগিং ব্ৰিজ উলমা দলং আৰু এইপিনে আপোনাৰ ব'টবিলাক আছে নাওবিলাক কি মজা পানীবিলাক পূৰা গ্ৰীণ মানে এইবিলাক ডিপ ৱাটাৰ হয় এইবিলাক কি কথা ইয়াতে কিন্তু সেইবিলাক ঘৰিয়াল নাই এইটো ডিপ ৱাটাৰ হয় মানে বেছি ঘন পানী আৰু ইয়াতে মানে বহুত দ আছে যদি আপুনি পৰে সেইবিলাক বাদ দিয়ক মোৰ মোবাইলটো পৰিলে বহুত ৰিস্কি হৈ যাব ইয়াতে মে বি ইনচাইড থাকিব পাৰে কিন্তু মোৰ হিচাপত নাই একজেক্টলি কিন্তু ইয়াতে নাই আৰু ঘৰিয়াল বুলি বেয়া বৰষুণ দিব ধৰিছে ইপিনে আমাৰ হাতত টিকেট 4জনৰ 2000 টকা লৈছে মানে এজনৰ পাৰ পাৰ্চন 500 ৰুপিজ হাতীত যাবগৈ আকৌ ঘূৰি আহিলোঁ কাৰণ ইপিনে আপোনাৰ বৰষুণ দিব ধৰিছে দেখিছে তো এই বৰষুণতো ভিজিব নোৱাৰি ৰখিব লাগিব য়েছ ফাইনেলি আমি আহি পালোঁ ইলেফেণ্ট ৰাইডিং পইণ্ট মানে ইয়াতে উঠি তাৰপিছত হাতীৰ ওপৰত উঠিব লাগিব কাৰণ হাতী মানে বহি কিনে উঠাব নোৱাৰে তো য়েছ গাইজ জিংগালালা য়েছ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল এতিয়া আহিব হাতী জছ এতিয়াহে আহি আছে এইবিলাক হাতী ৱাও মই দেখাই আছোঁ চাব ৱাও পাৰিবানে কৰি দিব আজি ভয় লগা নাই মোৰহে অলপ লাগিব ধৰিছে হাতী একচুৱেলি নদৌৰে ন হাতী দৌৰে নেকি দাদা হাতী দৌৰে আচ্ছা মই আপোনালোকক এটা ইনফৰমেশ্যন দি দিওঁ পবিতৰাৰ বিষয়ে আচ্ছা পবিতৰাখন কাজিৰঙাতকৈ অলপ সৰু যদিও ইয়াতে মানে গড়ৰ যিটো আছাম ৰাইন' মানে ওৱান হৰ্ণ ৰাইন' যিটো হয় ইয়াতে সেইটো ডেঞ্চিটি অলপ বেছি মানে গড়ৰ ঘনত্বটো অলপ বেছি ইয়াতে গড় বেছিকৈ পোৱা যায় লিঅ'পাৰ্ডো পায় নেকি দাদা ইয়াতে পায় মাজে মাজে পায় ন তো লিঅ'পাৰ্ডো দেখা যায়
আমি এতিয়া সোমাইছো হে মস্ত জংঘলখনৰ মাজত সোমাই আহি আছো হয়নে এতিয়ালৈকে কেইটা গড় দেখিলা এতিয়া আমি যাই আছো গ্ৰাছলেণ্ডত মানে গ্ৰাছলেণ্ডত সোমাৰ পিছত গড় দেখা পাম 110% দেখা পাম ন দেখা পাম তাতে গৈ দেখুৱাই আছো আপোনাক গাইজ ইমান ওচৰৰ পৰা সঁচাকে এনেকে গড় দেখা নাছিলো গড়ৰ শিংটো দেখা পাইছো ৰ'ব মই গড়ৰ খৰ্গ চাইছে দেই বেয়াকে গুৱাহাটীৰ পৰা মানুহ আহিছে পোৱালিটো ভাল লাগিছে ন ছালটো কেনেকুৱা ন আচৰিত গড়ৰ ছাল চাওক গড়ৰ ছাল দেখাই আছো আপোনালোকক ইনফৰমেশ্যন আপোনালোকক দি দিওঁ গড়ৰ দুটা প্ৰজাতি আছে এটা হৈছে হাতীগড় আৰু এটা হৈছে চিকাগড় চিকাগড় ন হাতীগড়টো মানে অলপ ডাঙৰ প্ৰজাতিৰ হয় আৰু চিকাগড়টো অলপ টুকুৰা মানে সৰু প্ৰজাতিৰ হয় চিকাগড়টো বেছি ডেঞ্জাৰ আচ্ছা চিকাগড়টো বেছি ডেঞ্জাৰ হয় তো এওঁলোকে ইয়াৰে ফৰেষ্টৰে মানুহ হয়তো এওঁলোকে গম পায় সেইকাৰণে মই আপোনালোকক সৰু সুৰা ইনফৰমেশ্যন দিব চেষ্টা কৰি আছো কেনে লাগিছে বঢ়িয়া অমৰ আৰু আমাৰ সৰু দা দূৰতে গুচি গ'ল দেখিলা 8টামান গড় দেখিলো বেছিয়ে দেখিলো চাগে 8টাতকে অলপ বেছিয়ে দেখিলো আৰু চব জোৰাকে আছে কোনোবাটো মাক পুতেক হয় কোনোবাটো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হয় আৰু মই দেখিছো বাফেলো আৰু এতিয়া মই শিকি আছো হাতী কেনেকে চলাব লাগে তো এদিন মই হাতীও চলাম আপোনালোকৰ ৰাজদীপ চিন্তা নাই হাতীবিলাকক আমি যে মানে কওঁ কথাবিলাক তেওঁলোকক বোলে হাতীবোৰক আমি সংস্কৃতত ক'ব লাগে তেতিয়াহে সিহঁতে মানে ভাষাটো বুজি পায় নৰ্মেলি অসমীয়া ভাষাটো বুজি নাপায় চলাই সংস্কৃত ভাষাৰে মানে হাতীবোৰ চলাই একচুৱেলি সংস্কৃত শব্দৰে সংস্কৃত ভাষাৰে তো বহাটো যেনেকে বৈদ বুলি কয় থিয় হোৱাটো কি বুলি কয় মাইল আকৌ চাইডত যোৱাটো আৰু লেফ্ট ৰাইটটো কি বুলি কয় তেৰে বকল তেৰে বুলি কয় আচ্ছা আকৌ দৌৰাটো কি বুলি কয় মানে তেতিয়া চিঞৰিব দেখিছে চিঞৰটোক বুল বুলি ক'ব লাগে মই এতিয়া যদি বুল বুলি কওঁ চিঞৰিব নেকি আগতে আমি সৰু থাকোতে মাহঁতে কৈছিলে মাহঁতৰ লগত গ'লে লাহে লাহে খোজকাঢ়িলে ক'ব জল্দি জল্দি বুল মানে খোজকাঢ়ে মানে সোনকালে খোজকাঢ় য়েছ মানে আমি চব মিক্স ভাষা কওঁ হিন্দী কওঁ ইংৰাজী কওঁ সংস্কৃতো কওঁ আজিয়ে গম পালো মই বাৰু যিয়ে নহওক ভাল লাগিলে এটা বহুত ধুনীয়া জাৰ্ণি হয়নে মজা লাগিলে অলপ চলপ বৰষুণ অলপ মানে ৰ'দ মোৰ জেকেটটো চাওক না কিমান ভিজিছে গম পাইছে আপোনালোকক এটা কথা ক'ব পাহৰি থাকিলো এটা সৰু চাই ইনফৰমেশ্যন এইটো হৈছে এইটো যে গড়ৰ দুটামান বৈশিষ্ট্য আছে মানে খাচিয়ত আৰু সেইটো খাচিয়ত হৈছে এইটো যে গড়ে য'তেই নাখাওক কিয় যিমান দূৰত ঘাঁহ খাই নাফুৰক কিয় কিন্তু এটা জেগাতে আহি কিনে লেট্ৰিন কৰিব হয়নে হয় আচ্ছা আৰু হাতীৰ আপোনালোকৰ দুটা ভাগ থাকে এটা হৈছে দঁতাল হাতী আৰু এটা হৈছে মখনা হাতী ন দঁতাল হাতীটোৰ দাঁত থাকে আৰু মখনা হাতীটোৰ দাঁত নাথাকে মাইকী মতা বুলি কথা নাই কি হ'ল কি চিন্তাত আছা আৰে দাঁত আছে সেইকাৰণেতো কয় য়েছ এটা কথা আছিল নহয় ডাইলগ এটা আছিল খানে কা অলগ সেনেকুৱা কিবা এটা আছিলে দাঁত মানে হাতীৰ দুটা দাঁত খাবৰ কাৰণে এটা বেলেগ আৰু দেখুৱাবৰ কাৰণে এটা বেলেগ আচ্ছা ইয়াতে আছে চাওক গড়ৰ পায়খানা আপোনালোকে ঘৰ মুচিবৰ কাৰণে নিব পাৰে পবিতৰা আছে আপোনালোকৰ 102টা আপোনাৰ গড় আছে হাতী আপোনাৰ 13টা আছে ন 12টা আজা সেইকাৰণে তুমি জিন্স পিন্ধি আহিছা নেকি গুচি গ'ল আমাৰ হাতীটো বাই বাই ভিডিঅ'টো এডিটিং কৰিলো ইয়াতে ইমান মোবাইলটো ক'ত ব্যস্ত হৈছা মই ভিডিঅ' চাই দেখা নাই দিওঁ তুমি আৰু য'তে ত'তে কেমেৰাটো অন কৰি দিয়া আৰু কি হয় জানে য'তে পাই ত'তে কেমেৰা
য'তে যাব কেমেৰাটো অন কৰি ল'ব কাম নাই মই ভিডিঅ' থৰি না চাই আছো মই কাবালৈ মেছেজ কৰি আছো ভাই নহয় মানে আমি ভিডিঅ' কৰো মোৰ মানে একচুৱেলি কি হৈছে গম পায় মোৰ মানে বিলাক চাই দেখো মই সেইকাৰণে কওঁ যে ভিডিঅ'টো ইয়াতে মাৰি নহয় মোৰ মানে একচুৱেলি কি হৈছে মস্ত ভোক লাগিছে ভোকত মানে হেৰি হৈছে কি বুলি কয় মাত নোলোৱা হৈ গৈছে মোৰ ভোকত চাকচোন পেটটো নোহোৱা হৈ গৈছে চাওক দুটা কণী খাইছো ৰাতিপুৱাই কণী से क्या मिलता है प्रोटीन मिलता है বুজি পাইছা তো কেনেকুৱা লাগিল হাতীত উঠি বহুত ভাল লাগিলে আৰু মই হাতীটো উঠিছো পুৰাটো উঠিছো ভাল লাগিলে আৰু ভালুকত উঠিব বাকী আছে এবাৰ উটত উঠিব লাগিব এবাৰ তেতিয়াহ'লে আমি হেৰিত যাব লাগিব মৰুভূমিত যাব লাগিব একজেক্টলি মৰুভূমিত যাব লাগিব আৰু মৰুভূমি ক'ত আছে পাহৰি গৈছিলো গান বাজি থকা নাই যে মানে জচতে পাহৰি গৈছিলো যে গান যে বাজি থকা নাই হৰত মাৰি আছে নাপায় এনেকে হৰত মাৰিব পবিতৰা আহিব আপোনালোকে হাতীত উঠিব গড় চাব তাৰপিছত আৰু কি চাব পাৰিব বগলী দেখা পাব আমি বগলী দেখা নাপালো দেখা পাইছো মই দেখা পাইছো তুমি কোৱা মই নাচালো চাগে তুমি কিবা বেলেগ দুনিয়াত আছা হাতীতে উঠছে আৰু মানে আজি ৰজা আৰু ৰাণী আৰু আজি হাতীত উঠি মোৰ বহুত ভাল লাগিছে তো ৰজা আৰু ৰাণী নিচিনা ফিল কৰি আছিলো আজি আমি নিজকে বাৰু যিয়ে নহওক বহুত ভাল লাগিল হাতীত উঠা শ্বট অলপমান এটাচ কৰি দিবৰ কাৰণে মই চেষ্টা কৰিম আপোনালোকে আহিব পবিতৰা ভিজিট কৰক অসমৰ একদম গুৱাহাটীৰ একদম ওচৰতে অৱস্থিত নিয়াৰ এবাউট 30 to 40 কিলোমিটাৰ হয় গুৱাহাটীৰ পৰা একদম ওচৰত মায়ং বুঢ়া মায়ং পাৰ হৈ আপোনাৰ মায়ং তিনিআলিৰে সাইড কাটি সোমাই যাব লাগে লেফট সাইডেৰে আহিব ভিজিট কৰিব পবিতৰা এণ্ড এতিয়া আমি যাম কিবা খাবৰ কাৰণে আৰু ক'ত জাগা কোনটো জাগা চাব বিচাৰে এবাৰ প্লিজ কমেণ্ট এটা কৰিব আপোনালোকৰ এটা কমেণ্টে বহুত উৎসাহ দিয়ে কমেণ্ট এটা কৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি অলপ হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়ালৈকে আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছো টিল দেন টাটা বাই বাই জয় এখন